শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ পদযাত্ৰা এজন ভকতৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰ অন্তৰ্গত লালুক প্ৰাথমিক শাখাৰ সংগী উমাকান্ত সন্দিকৈৰ বাবে পদপথে যাত্ৰা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক অধিৱেশনলৈ ৰাওনা হৈছে। 22 জানুৱাৰী তাৰিখে এই পবিত্ৰ যাত্ৰাৰ আৰম্ভ কৰিছে উমাকান্ত সন্দিকৈৰ বাবে। অধিৱেশনলৈ পদপথে যাত্ৰা কৰা উমাকান্ত সন্দিকৈৰ বাবে প্ৰতিটো অঞ্চল অতিক্ৰম কৰি ৰাজ্য শংকৰ মাধৱৰ ভক্তি মাৰ্গৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনাইছে। আৰু আজিৰ দিনটোত তেওঁ পুৱা ডিমৌ অতিক্ৰম কৰে। যাত্ৰাৰ সময়ত সৰ্বসাধাৰণ ৰাইজক ভক্তি আৰু পৰোপকাৰৰ বাণী তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুত্বপূৰ্ণ আদৰ্শসমূহৰ বোধ জগাই তুলিবলৈ চেষ্টা কৰিছে। কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত হ'ব 6, 7, 8, 9 ফেব্ৰুৱাৰী। আমি তালৈকে পদযাত্ৰাৰে লখিমপুৰৰ পৰা 22 জানুৱাৰীত আমি ওলাই আহিছোঁ। আজি আহি আমাৰ 10 নম্বৰ দিন। আমি আৰু দুদিনমান পিছতে হয়তো 4 দিনমান পিছতে আমি যোৰহাট পামগৈ। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ প্ৰত্যেক আইবাবৰ শ্ৰী চৰণৰ আমি সহস্ৰ প্ৰতিভা পৰিপাত জনাইছোঁ যে সকলোৱে আহি আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 বাৰ্ষিক অধিৱেশন সাফল্যমণ্ডিত কৰক। আৰু সকলোকে আমি লগ পোৱা আশাৰে আমি আপোনালোকৰ শ্ৰী চনৰ সহস্ৰ প্ৰতিভা পৰিপাত জনাইছোঁ। ৰাইজলৈ কি আপুনি লাগে? ৰাইজলৈ আমাৰ আহ্বান মানে বহুতখিনি কথাই আছে, আমি এইখিনি ধৰক এতিয়া ক'ব পৰা অৱস্থাত নাই। তথাপি আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীকাই বহুত ড্ৰাগছ এডিক্টেড হৈছে। গতিকে এই ড্ৰাগছ বস্তুটো বন্ধ কৰিব লাগে। আৰু ইয়াৰ কাৰণে আধ্যাত্মিক লাইনটোলৈ যদি আহে ইয়াৰ সম্ভৱ। আমি যিমানটো জানো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ নামে নামাকৰণ এটা ব্যৱস্থা আছে, সেৱা ধৰাৰ ব্যৱস্থা আছে। তাত যদি সেৱকজনকে এবাৰ সেৱা ধৰি খায় অন্ততঃ তেওঁলোকে এই ড্ৰাগছৰ পৰা, মদৰ পৰা, ভাঙৰ পৰা আঁতৰি দুয়োজন বস্তুৰ কৃপা লৈ তেওঁলোকে আগবাঢ়ি যাব। তেওঁলোকে মা দেউতাক চিনি পাব। অন্ততঃ এই সেৱা বাহিনীত সেৱা ধৰিলে তেওঁলোকে মা দেউতাক অন্ততঃ আপোনাৰ অনাথ আশ্ৰমত থ'ব নালাগে, এইখিনি জ্ঞান তাত পাই যায়। আমি যিমানখিনি জানো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীসকলে এই কামখিনি কৰি আহিছে। আৰু ৰাইজলৈ আমি আৰু বহুতখিনি কথাই আছে ক'বলগীয়া। আমি এতিয়া এইখিনি ইমানখিনি ইয়াত নকওঁ, যিটো আধ্যাত্মিক লাইনত আমি আগবাঢ়ি আহিছোঁ। আমাৰ 6, 7, 8 তাৰিখে আমাৰ অনুষ্ঠান হ'ব। গতিকে সকলোকে আমি সেৱা ধৰিছোঁ যাতে সকলোৱে আহে, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি পিনি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনখন সাফল্যমণ্ডিত কৰে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, দৈনন্দিন অসম।